নমস্কাৰ, আমাৰ চেনেললৈ স্বাগতম জনালোঁ। আমি আজি পনীৰ ৰেচিপি এটা লৈছোঁ। পনীৰ লৈছোঁ 200 গ্ৰাম, জলকীয়া এটা, পিঁয়াজ দুটা লৈছোঁ, বিলাহী দুটা, আদা ৰহুন পেষ্ট। এতিয়া আমি জলকীয়াটো কাটি লৈছোঁ। পিঁয়াজ দুটা সৰুকৈ মিহিকৈ কাটি ল'ম। পিঁয়াজ কটা হৈ গৈছে। এতিয়া আমি আদা ৰহুনৰ পেষ্টটো বনাই ল'ম। আদা ৰহুনৰ পেষ্টটো ধুনীয়াকৈ বনাই লৈ হৈ গৈছে আমাৰ আদা ৰহুন পেষ্ট। এতিয়া আমি বিলাহী কাটি ল'ম। বিলাহী দুটা সৰু সৰুকৈ কাটিম মিহিকৈ, যাতে সোনকালে পমি যায়। আমি এতিয়া পনীৰটো কাটিম মিডিয়াম চাইজত। আপোনালোকে কেনেকৈ কাটি ল'ব আপোনালোকৰ সুবিধা মতে। সৰুকৈ ল'ব পাৰে, ডাঙৰকৈ। আমি মিডিয়াম চাইজত লৈছোঁ। মিডিয়ামকৈ আমি পনীৰটো কাটি ল'লোঁ। আমাৰ পনীৰ কাটাটো অলৰেডি হৈ গৈছে। এতিয়া আমি কেৰাহী বহালোঁ, তেল দিলোঁ। আমি আজৱাইন দিম আধা চামুচ, জিৰা আধা চামুচ, লৰাই ল'ম। এতিয়া দিলোঁ আমি আদা ৰহুনৰ পেষ্টটো দি অলপ আমি লৰাই ল'ম, যাতে তাৰ কেঁচাপনটো নাইকিয়া হয়। তাৰপিছত আমি হালধি গুড়ি দিলোঁ 1 চামুচ, নিমখ দিলোঁ, লৰাই ল'লোঁ অলপ। এতিয়া আমি জলকীয়াখিনি দিলোঁ। জলকীয়াখিনি দি লৰাই ল'লোঁ। এতিয়া আমি পিঁয়াজ দিম। পিঁয়াজটো অলপ লৰাই ৰঙচুৱা কৰি ভাজি ল'ম। আমি এতিয়া বিলাহীটো দি দিলোঁ, ঢাকি দিলোঁ, অলপ লৰাই দিলোঁ। আকৌ অকণ ৰং গুড়ি, নিমখ, ৰেড চিলি, জ্বলা চিনি গোটেইখিনি দি লৰাই দিলোঁ। আমাৰ বিলাহী ভজা হৈ গৈছে। ধুনীয়াকৈ তেল ওপৰত আহি গৈছে। এতিয়া আমি পনীৰটো এপিচ এপিচকৈ দি দিম। পনীৰটো দি আকৌ আমি লৰাই দিম। 2 পিচ আমি ৰাখিলোঁ এটা বেলেগ চব্জি বনাবলৈ। আমি ধুনীয়াকৈ লৰাই দিলোঁ। পানী দি দিলোঁ। এতিয়া আমি দৈ দিছোঁ 100 গ্ৰাম। দৈ দি আকৌ আমি লৰাই দিম। আমাৰ পনীৰ হৈছে অলৰেডি। আমি গেছৰ আকৌ কেৰাহী বহালোঁ, তেল দিলোঁ। আজৱাইন আকৌ আধা চামুচ, জিৰা আধা চামুচ, আন্দাজমতে দিলোঁ। এতিয়া আমি দিম আদা বটা পেষ্ট অলপ। আদা বটাৰ পেষ্টটো দি দিলোঁ। দি আমি অলপ লৰাই দিম। এতিয়া আকৌ আমি পিঁয়াজ আৰু জলকীয়া কাটি থোৱাখিনি অলপ দি দিলোঁ। দি অলপ লৰাই দিলোঁ। ৰং গুড়ি এচামুচ দিলোঁ। নিমখ অলপ আন্দাজমতে দিছোঁ। এতিয়া দিলোঁ সৰুকৈ কাটি থোৱা পনীৰখিনি।
অলপ লৰাই ল'লোঁ। এতিয়া আমি চিলি 1 চামুচ, কাশ্মীৰ চিলি, জ্বলা চিলিটো, জিৰা, গৰম মছলা অলপ দি লৰাই ল'ম। লৰাই লৈ আকৌ আমি কবিটো দি দিলোঁ। কবিটো দি আমি আকৌ লৰালোঁ। কবিটো অলপ সিদ্ধ হ'লে আমি আকৌ দি দিম বাসমতী ৰাইচ। অলপ গৰম পানীত বইল কৰি ল'লোঁ। লৈ এতিয়া আমি চব্জিটো দি দিলোঁ। আমি এতিয়া লাহেকৈ লৰাই ল'ম। চব্জিটো আমাৰ অলৰেডি হ'লেই যেতিয়া এতিয়া আমাৰ হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব।